মই লৈছোঁ এনেকৈ মাটিৰ দাল। যিহেতু আমি মাটিৰ দালি গাঁৱত মাটিৰ দালি বুলি কোৱা হয়, বাহিৰত বিউলিৰ দালি বুলি কোৱা হয়। আৰু এনেকৈ মই বিউলিৰ দালিখিনি ভাজি লৈছোঁ অলপমান ৰঙচুৱা কৰি। মাটিৰ দালিখিনি এনেকৈ গল্ডেন ব্ৰাউন হৈ গৈছে। ইয়াতকৈ বেছি ভাজিব নালাগে। আৰু এইবাৰ ভালকৈ ধুই মই কুকাৰত সিজাই ল'ম। দালিখিনি ভালকৈ ধুই মই পানী অকণমান দি অকণমান নিমখ দি পেলাই বহাই দিম। এনেকৈ মই নিজৰ আন্দাজ হিচাপে দিছোঁ নিমখটো। আৰু এনেকৈ মই এতিয়া বহাই দিম। চিটি লাগিব আপোনাৰ এটা চিটি দি পেলাই কমাই থ'ব 15 মিনিটৰ বাবে। এইখিনি দেখা পাইছে আপোনালোকে, এইখিনি হৈছে চফ। আৰু মই এনেকৈ অকণমান ৰ'ষ্ট কৰি লৈছোঁ। আৰু এইখিনি মই গুড়া কৰি ল'ম এনেকৈ শিলপতাতে। বেংগলী খোৱা হ'লে বন্ধুসকল তেওঁলোকে বিউলি দালৰ লগত তিল বটা নহয় তিল বৰা নাইবা পোস্ত বৰা নাইবা আলু পোস্ত এইবিলাক থাকিব। আৰু এয়া হৈছে বেংগলীৰ বেংগলীৰ জেৰা বেংগলীত তেওঁলোকে এনেকৈ খায় আৰু এনেকৈ ভাল পায়। তেওঁলোকৰ কম্বিনেশ্যন আজি বনাইছোঁ ময়ো এনেকৈ তিল বৰা আৰু এনেকৈ পিচি লৈছোঁ। একেবাৰে সহজ। তিলখিনি বটি লৈ ইয়াতে মই পিঁয়াজ জলকীয়া নিমখ এইবিলাক দি সানি ল'ম। আৰু সৰু সৰুকৈ মই বৰা বনাম। তিল বটাখিনিৰ লগত কাটি লৈ দেখিছে এনেকৈ সৰু সৰুকৈ পিঁয়াজ আৰু জলকীয়া। এইবাৰ ইয়াতে নিমখ দিম। আকৌ অকণমান মই মৌৰি লৈছোঁ আৰু আদা লৈছোঁ এইখিনি। আৰু এনেকৈ বটি ল'ম এইখিনিও। এইবাৰ দিম মই সৰিয়হৰ তেল। এইবাৰ দিম মই শুকান জলকীয়া তেজপাতটো এনেকৈ। লগতে দিম মই এনেকৈ মৌৰি অকণমান আৰু। আকৌ এটা দিম মই কেঁচা জলকীয়া। লগতে দিম মই অকণমান হিং। বটি ৰখা আদা আৰু মৌৰি বটাখিনি দিম এবাৰ। ডাল যিহেতু মই কম লৈছোঁ আৰু মৌৰি বটাও মই কম লৈছোঁ। এনেকৈ ভাজা ভাজা হৈ আহিছে দেখা পাইছে। আৰু এইবাৰ মই দালিখিনি ঢালি দিম ইয়াতে। এইবাৰ সিজাই ৰখা দালিখিনি এনেকৈ ঢালি দিম। ইয়াতে কিন্তু হালধি নিদিওঁ, বিনা হালধিৰে বনোৱা এইডাল। বন্ধুসকল নিমখখিনি টেষ্ট কৰিবলৈ নাপাহৰিব, কাৰণ নিমখটো আগতে দিয়া আছে। আৰু মই অকণমান দিম ইয়াতে, অকণমান জাষ্ট চেনি। এইবাৰ মই অকণমান ঘি দিম। মাটিৰ দালিখিনি একেবাৰে ৰেডি হৈ গৈছে। এইবাৰ মই দিম ভাজি ৰখা মৌৰিখিনি। বেছি নিদিওঁ, অকণমান দিম জাষ্ট ইমান। একেবাৰে ৰেডি হৈ গৈছে বিউলিৰ দাল।
বন্ধুসকল, বিউলি ডালৰ লগত মই কৈছিলোঁ আপোনালোকক যে কম্বিনেশ্যন কি, পোষ্টৰ বৰা, তিলৰ বৰা। আজি মই বনাইছোঁ তিলৰ বৰা, আৰু যিহেতু পোস্তটো বনোৱা নাই আজি, আৰু বিউলি ডালৰ লগত এইটো ভাজা থাকে, আৰু এইটো হৈছে বেংগলী কম্বিনেশ্যন। আৰু তেওঁলোকে ভাজা নহ'লে এনেকৈ ভাত খাব নিবিচাৰে, ভাজা লাগিবই দাইলৰ লগত। আৰু তাৰ বাবে আজি এনেকৈ বনোৱা হৈছে তিলৰ বৰা। এনেকৈ সৰু সৰুকৈ তিলৰ বৰাবিলাক গোটেইখিনি এনেকৈ বনাই ল'ম। একেবাৰে সহজ, আৰু একো বেছি কিছু একো দিয়া নাই। মই ইমান তিল দিছোঁ, আৰু তিল লৈছোঁ মই বগা তিল, আপোনালোকে ক'লা তিলো ইউজ কৰিব পাৰে। তিলৰ বৰা একেবাৰে ৰেডি হৈ গ'ল বন্ধুসকল। এনেকৈ সৰু সৰুকৈ বনাইছোঁ, দেখা পাইছে। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল বন্ধুসকল আপোনালোকে জনাব, আৰু কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰিব। আৰু আশা ৰাখিছোঁ ভালকৈ আকৌ বনাবলৈ ভিডিঅ' চেষ্টা কৰিম। আৰু আপোনালোকে সকলোৱে ভালে থাকিব, সকলোৱে ঠিক ঠাক থাকিব, সাৱধানে থাকিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।